নমস্কাৰ প্ৰতিদিন খবৰ চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আৰু আজি হৈছে 30 মে শনিবাৰ আৰু এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ আজি সন্ধিয়াৰ খবৰ প্ৰতিটো খবৰে বহু বেছি গুৰুত্বপূৰ্ণ হেহে আপুনি বাতৰিটো সম্পূৰ্ণ শেষলৈকে চাব আৰু আমাৰ খবৰসমূহ এনেদৰে নিত লাভ কৰিবলৈ এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এতিয়া একবাৰিছো আমি আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলে 1 জুনৰ পৰা দেশত আহিব 5টাকৈ নতুন পৰিৱৰ্তন 1 জুনৰ পৰা দেশত আহিব এই নতুন পৰিৱৰ্তন আৰু এই নতুন পৰিৱৰ্তনৰ প্ৰভাৱ পৰিব আপোনাৰ মাহেকীয়া বাজেটত বিশেষকৈ মাহেকীয়া বাজেটত পৰিব এই পৰিৱৰ্তনৰ প্ৰভাৱ বিত্তীয় আৰু ব্যৱসায়িক নিয়ম সলনি হ'ব অহা 1 জুনৰ পৰাই প্ৰথম দিনটোৰ পৰাই এই পৰিৱৰ্তন দেখিবলৈ পোৱা যাব আৰু দেশবাসীৰ জীৱন যাপনত পৰিব বৃহৎ প্ৰভাৱ দেশবাসীৰ জীৱন যাপনত যথেষ্ট প্ৰভাৱ পৰিব আগন্তুক 1 জুনৰ পৰা এলপিজি সিলিণ্ডাৰৰ দামৰ পৰা বেংকিং নিয়ম আৰু চলাৰ পশুপালন আদি আঁচনিলৈকে সকলোতে হ'ব বৃহৎ পৰিৱৰ্তন আৰু পাকঘৰৰ পৰা পকেটলৈকে সকলোতে প্ৰভাৱ পৰিব এই পৰিৱৰ্তনে জুন মাহৰ প্ৰথম দিনটোৰ পৰাই এই পৰিৱৰ্তন আৰু নতুন পৰিৱৰ্তনৰ সৈতে আগবাঢ়িবলৈ এতিয়া পৰিকল্পনা কৰিব লাগিব ঘৰৰ মাহেকীয়া নতুন বাজেটত 1 জুনৰ নিশাই মুকলি হ'ব এলপিজিৰ নতুন নিৰিখ আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে যি ইন্ধনৰ নাটনি বিশ্বজুৰি দেখিবলৈ পোৱা গৈছে এনে অৱস্থাত দাম বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে অহা 1 জুনৰ পৰা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভতো আহিব নতুন খবৰ এইবাৰ বৃদ্ধি পাব পাৰে এলপিজিৰ ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ দামো পুনৰবাৰ এলপিজি আৰু ঘৰুৱা ব্যৱসায়িক দুটা চিলিণ্ডাৰৰে দাম বৃদ্ধি পাব পাৰে অহা 1 জুনৰ পৰা এফালে বিমান ইন্ধন আৰু চিএনজি পিএনজিৰ দামতো 1 জুনৰ পৰা আহিব পাৰে ডাঙৰ পৰিৱৰ্তন ধাৰাবাহিকভাৱে এলপিজিৰ মূল্য বৃদ্ধিৰ পাছতে এতিয়া বৃদ্ধি পাব পাৰে বিমান যাত্ৰাৰ ভাড়া শেহতীয়াকৈ চিএনজি পিএনজিৰ পুনৰ মূল্য বৃদ্ধি হ'লে বৃদ্ধি পাব পাৰে গাড়ীৰ ভাড়াও 1 জুনৰ পৰা ড্ৰাইভিং লাইসেন্স লোৱাৰ প্ৰক্ৰিয়া সহজ হৈ পৰিব এইটো এটা ভাল খবৰ ড্ৰাইভিং লাইসেন্স লোৱাৰ ক্ষেত্ৰত নতুন এক সংশোধন আনিবলৈ চেষ্টা কৰা হ'ব ড্ৰাইভিং টেষ্ট দিবলৈ চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈকে যোৱাৰ কোনো ধৰণৰ প্ৰয়োজনীয় এতিয়াৰ পৰা আৰু নাথাকিব চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত ড্ৰাইভিং টেষ্টিং স্কুলত উত্তীৰ্ণ হোৱা সেই প্ৰমাণপত্ৰৰ আধাৰতে আপুনি এতিয়াৰ পৰা ড্ৰাইভিং লাইসেন্স লাভ কৰিব পাৰিব গৰুৰ গৰাকীৰ বাবে আছে এটা ডাঙৰ খবৰ আপোনাৰ যদি ঘৰৰ কাৰোবাৰ গৰু আছে তেতিয়াহ'লে এইটো খবৰ আপোনাৰ বাবে বহুত বেছি প্ৰয়োজনীয় ৰাজপথত গৰু এৰাল দিয়া সকল সাৱধান হ'ব লাগিব এতিয়া যদি ৰাজপথত গৰু এৰাল দিছে বিপদত পৰিব লাগিব প্ৰশাসনৰ নিৰ্দেশনা নমনা সকলৰ বিৰুদ্ধে প্ৰশাসনৰ অন্তিমটো হুংকাৰ পথৰ কাষত গৰু এৰাল দিয়া সকলৰ বিৰুদ্ধে অভিযানত নামিছে এতিয়া আৰক্ষীৰ দল আৰক্ষী নিজেই গৰু আঁতৰাই পঠাইছে ৰাজপথৰ পৰা গৰাকীবিহীন গৰু খেদি ৰাজপথত ব্যস্ত হৈ পৰিছে এতিয়া আৰক্ষীৰ দল পথচাৰী আৰু চালকৰ জীৱনক লৈ হেতালি খেলা কাৰ্য আৰু নচলিব এয়া অন্তিমটো হুংকাৰ প্ৰদান কৰিছে আৰক্ষীয়ে আৰু নিৰ্দেশ নামানিলেই গৰুৰ গৰাকীয়ে ভৰিব লাগিব বৃহৎ জৰিমনা আৰু পথৰ পৰাই জব্দ কৰা হ'ব পোহনীয়া গৰু বজালী জিলা প্ৰশাসনৰ নিৰ্দেশনাৰ পাছতেই হস্তম হৈ পৰিছে এতিয়া পাটাচাৰকুছি আৰক্ষী আৰু পাটাচাৰকুছিৰ আৰক্ষীৰ এটা দলে গাঁৱে গাঁৱে গৈ গৃহস্থৰ কাষলৈ গৈ প্ৰথমবাৰলৈ বুজনি দিছে আৰু তাৰ পিছতো যদি গৃহস্থই নামানে প্ৰশাসনৰ নিৰ্দেশনা লগে লগে আৰক্ষীয়ে গৰুৰ গৰাকীৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থাপনা গতিকে আপোনাৰ যদি গৰু আছে তেনেহ'লে এতিয়াৰ পৰা সাৱধান হওক আপুনিও গুৱাহাটী মহানগৰীত পুনৰবাৰ আৰক্ষীৰ বৰ্বৰতা বিনা কাৰণত এজন যুৱকক মাৰপিট এদল আৰক্ষীৰ আৰু চিচিটিভিত বন্দী হৈছে যুৱকজনক মাৰপিট কৰা সমগ্ৰ দৃশ্য পুৱতি নিশা পাঞ্জাবাৰীত সংঘটিত হৈছে এই ঘটনা আমান হাজৰিকা নামৰ এজন যুৱকক মাৰপিটৰ অভিযোগ উত্থাপন হৈছে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়তে মাৰপিট সাতগাঁও থানাৰ আৰক্ষী জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে মাৰপিটৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সাতগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যুৱকগৰাকীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ যোৱাৰ মুহূৰ্ততে মাৰপিটৰ ঘটনা সংঘটিত হয় আৰু যিটো মুহূৰ্তত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল সেইটো মুহূৰ্তত চিচিটিভি ভিজুৱেল স্ক্ৰীনত দেখিবলৈ পাইছে এই মুহূৰ্তত আপোনালোকে কিদৰে এই আৰক্ষী দলটোৱে কেনেদৰে মাৰপিট কৰিছিল এই যুৱকগৰাকীক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰবাৰ কিয়নো ৰক্ষকৰ নামত ভক্ষকৰ দৰে মাৰপিট কৰিছে এজন আৰক্ষীয়ে যুৱকগৰাকীক আৰু মাজ বাটতে তাকো বিনা কাৰণত এতিয়া প্ৰশ্ন হয় এই আৰক্ষী বিষয়াগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবনে প্ৰশাসনে নে ক্ষমতাৰ বলতে হাৰি যাব এই বিষয়াগৰাকী ল'ৰাজনে যাতে ন্যায় লাভ কৰে আৰু তাৰ বাবে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব মই গেট আমাৰ কিচেনৰ কাম কমপ্লিট কৰিছে কাম কমপ্লিট কৰাৰ পিছত মই মালিকক ফোন কৰিছিলোঁ মালিকক ফোন কৰাৰ পিছত মালিক আহিছিল গেটখন লক কৰিবৰ কাৰণে তো যেহেতু মানৱতা খাতিৰত মানুহ
আমি মানুহ হয়তো তো মানুহে দুটা কথা পাতিব মালিক আহিছে মালিক অহাৰ লগে লগে আমি দুটা কথা পাতিছোঁ তেখেতে মোক সুধিছে কেনেকৈ চলিছে কি হৈছে তো 2 মিনিট আমি কথা পাতিছোঁ সেই কথা পাতি থকাৰ সময়তে সাতগাঁও আৰক্ষীৰ এখন পেট্ৰলিং বাহন আহে পেট্ৰলিং বাহনখন আহি মোৰ আৰু মোৰ কৰ্মচাৰীৰ লগতে যেতিয়া আমি ৰখি আছিলোঁ বাহিৰত সেই সময়তে বাহনখনে আহি আমাক ফটো মাৰাত মই তেখেতক সুধিলোঁ ছাৰ আপোনালোকে আমাক যে ফটো মাৰিলে কিহৰ কাৰণে ফটো মাৰিলে এইখন মোৰ ৰেষ্টুৰেণ্ট হয় এখেত মোৰ মালিক হয় মই ঘৰত যাব লাগে ঘৰত যাব লগা হোৱাৰ কাৰণে তেখেতে গেটখন তলা মাৰিবৰ কাৰণে আহিছে কিন্তু তেখেতে যেতিয়া মই সেই কথাটো কওঁ তেখেতে কয় যে তহঁতি এইখন এতিয়া কি কৰি আছ ইয়াত কি এইবিলাক নাটক কৰিছ তহঁতি মই ক'লোঁ ছাৰ এইখন মোৰ ৰেষ্টুৰেণ্ট হয় ইয়াত মই মই ৰেষ্টুৰেণ্ট বন্ধ কৰিছোঁ এতিয়া মোৰ যাব হৈছে প্ৰত্যেক দিনাখনৰ নিচিনা মই এনেকৈ যাব ওলাইছোঁ তেতিয়া তেখেতে কয় এইটো দেখিছ ফুটাই দিম মাথা তেখেতৰ নগাঁৱৰ কচুৱা ৰাঙলু বস্তিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে বন্য হস্তীৰ আক্ৰমণত মহিলাসহ নিহত 2জন লোক হাতীৰ আক্ৰমণত আহত হৈছে আন 3জন লোক আৰু নিহত 2জন চাহাজুদ্দিন আৰু হনুফা খাতুন বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত কামাল উদ্দিন আমিৰ হামজা আৰু নুৰুল হক পুৱতিনিশা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকে চলাইছিল উপদ্ৰৱ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় বন বিভাগৰ লোক তাত উপস্থিত হয় আৰু বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভ দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্য হস্তীয়ে চলাই আহিছিল উপদ্ৰৱ কিন্তু এই মুহূৰ্তলৈকে যেহেতু বন বিভাগে কোনো এই ঘটনা সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যেহেতু বাৰম্বাৰ অৱগত কৰা হৈছিল এই বিষয় সন্দৰ্ভত তাৰ পাছতো কাণসাৰ লৰোৱা নাছিল বন বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তাৰ বাবে এতিয়া খুব উচ্চাৰিছে স্থানীয় ৰাইজে ইয়াত থাকি পেলাই পাব্লিকে একো কাম নকৰে এতিয়া চিগুন গাছ বেচে ফৰেষ্টৰ মাটি গোটেই ৰাতি মাটি বেচে আৰু হাতীবিলাকে এতিয়া পাব্লিকক অত্যাচাৰ কৰি থাকে আৰু গোটেই ৰাতি 2 দিন আগত আমাৰ গৰু এটা হৰাইছে ফৰেষ্ট গৈ আছে খন পলে যাই আছে আজি গোটেই ৰাতি মাটি কাটিছে পাহাৰত বন্ধুৰত কি কম সিহঁতে ইয়াত বহি আছে গোটেই ৰাতি পৰৱৰ্তী এক ভয়ংকৰ খবৰ কামৰূপ জিলাৰ তুৰামাৰীত মাৰপিটৰ ঘটনা সংঘটিত হয় দুয়োপক্ষৰ মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত হৈছে আহতসকলক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে বিবাদৰ মীমাংসাৰ বাবে অহা ৰাইজৰ মেলত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা দুটা পৰিয়ালৰ বিবাদ মীমাংসাৰ বাবে বহিছিল ৰাইজমেল আৰু তাত সামেজুদ্দিন আৰু আকৰাম হুছেইনৰ পৰিয়ালৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় হাতে হাতে লাঠি লৈ আক্ৰমণ প্ৰত্যাক্ৰমণত লিপ্ত দুটা পক্ষ আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ঘটনাৰে জড়িত অভিযোগত কেইবাজনো লোকক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে আৰু ভয়ংকৰ মাৰপিটৰ ঘটনা এতিয়া তীব্ৰ আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলজুৰি পৰৱৰ্তী আন এক ভয়ংকৰ খবৰ ৰাজ্যত UCC বলবৎ হোৱাৰ সময়তে ঠিঙত বোৱাৰী নিৰ্যাতনৰ ঘটনা পৰকীয়া প্ৰেমৰ বাবে পত্নীক মাৰধৰ স্বামীৰ আৰু পত্নীক পেট্ৰল ঢালি জ্বলাই দিয়াৰ চেষ্টা স্বামীৰ ঈদৰ দিনাই পত্নীক ঘৰৰ পৰাই উলিয়াই দিয়াৰো অভিযোগ উত্থাপন হৈছে এতিয়া স্বামীৰ বিৰুদ্ধে স্বামী ৰাব্দুল চাবদামে পৰকীয়া প্ৰেমিকাৰ সহযোগত সংঘটিত কৰিছে এই ঘটনা আৰু এই চাঞ্চল্যকৰ ঘটনা ঠিঙৰ ডুমডুঙিয়াৰ ভুক্তভোগী বোৱাৰীগৰাকী সেবিকা মমতাজ ওৰফে মাইনা আৰু দগাঁও আৰক্ষীৰ কাষ চাপিছে এতিয়া ভুক্তভোগী মহিলাগৰাকী লগতে পৰিয়ালবৰ্গ আৰু এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ঠিঙৰ ডুমডুঙিয়াৰ বলিকটীয়াত পেট্ৰল ঢালি জ্বলাই দিয়াৰ অপচেষ্টা কৰিছে এগৰাকী বোৱাৰীক আৰু নিজ স্বামীয়ে পত্নীক হত্যা কৰাৰ চেষ্টাও চলাইছিল পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছে আৰু UCC বলবৎ হোৱাৰ সময়তে ঠিঙত বোৱাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা পত্নীক জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে ঠিঙত